দাদা তো এই খুৰাজনক স্পেচিয়েলি থেংক ইউ ক'লো মই যিগিলাই দিব পাৰে সেইগিলাই নেদে যোগিলাই দিব নোৱাৰে সেইগিলাই দি আছে চাওক গাইছ তো হে গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল তো গাইছ বহুত দিনৰ পৰাই কমেণ্ট কেইটামান আহিছে যে বান্ধা অৰ্জকটো নাইকিয়া জনাই তো মানে কিবা এটা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে যাব পৰা নাছিলোঁ তো আজি যাম বুলি ভাবিছোঁ বেলেগ জেগাত নাযাওঁ আজি খগৰাপাৰত দেখিন যাম আৰু খগৰাপাৰত দেখিন গ'লে 5-6 দিনমান আমি এনেকৈ জেগাই ঘূৰিম আৰু দোকানে যাম তো যি পইচা পাওঁ সেই পইচাখিনি দি আৰু নিজৰ পাওঁ কিবা অলপ দি কিনে মানুহবিলাক হেল্প কৰিব চেষ্টা কৰিম আৰু তো বৰ্তমান আমি খগৰাপাৰত দেখি যাই আছোঁ লগৰ চলটো আনিব যাম মই তো ধুনীয়াকৈ চাই দিওঁ তো গাইছ ধুনীয়াকৈ গাড়ী চাড়ী লৈ লওঁ তো বৰ্তমান মই যাই আছোঁ লগৰ চলি এটা আনিব তো তাত যিহেতু গাড়ী নাই মোৰ গাড়ীতে যাব তো তাক লৈ কিনে ধুনীয়াকৈ যাই থাকিম তো গাইছ ধুনীয়াকৈ আমি ওলো এহঁতকো লৈ আহিলোঁ এতিয়া ধুনীয়াকৈ খগৰাপাৰত বুলি যাই থাকোঁ আছো মই আছো আৰু আকাশ ভাই আছে পল্লৱ ভাই আছে আমি গোটেই মাহা যাওঁ কি কৰিব পাৰো চাওঁ বাৰু মানে এইটো নহয় যে আমি এটা জেগাতে কৰিম চাওঁ বাৰু দুদিনমান কৰি চাওঁ তো গাইছ আহি পালোঁ আমি খগৰাপাৰ মেইন হাৱেতে আছোঁ আমি বৰ্তমান তো মানে কি হ'ল আমি যিমানখিনি পাৰো চাওঁ আৰু আমাৰ এৰিয়াটোত আমাৰ যিহেতু খগৰাপাৰ এৰিয়া তো এইটো এৰিয়াত কৰি চাওঁ বাকী যি বাৰু ভাল কাম কৰি যাম আৰু তো আমি মানে চিৰিয়েলি এনেকৈ যাম আৰু তো এখন দোকানৰ পৰা ষ্টাৰ্ট কৰিম আমি আগে তো গোটাই দোকান আছে তো তাত আৰম্ভ হৈ গ'ল এফালে আছে আমাৰ উপমা কৃষি সংঘ উদ্যোগত বান্ধা অৰ্জ মানুহৰ বাবে এফালে ধুনীয়াকৈ স্কেনাৰ এখনতো আছে কোনোবাই যদি অনলাইন পইচা দিব খোজে এখন স্কেনাৰত মাৰি দিব আৰু সুবিধা চবতে ভাগান দিব না অলপ অলপ লাহে লাহে ধন্যবাদ দাদা ধন্যবাদ হ'ব হ'ব বেছি সেইটো বস্তু মানে কৈছি তাৰে মানুহ ধন্যবাদ খুৰা ধন্যবাদ তো আমাৰ চলি আছে খগৰাপাৰতে আছোঁ আমি আমাৰ জেগাতো দাদাই অলপ হেৰিকে দিছি ভাল লাগছে বহুত বেছি ভাল লাগছে আমাৰ কোনো সেই কৰা নাই আমি দাবী নকৰোঁ ধুনীয়াকৈ দিছিল ভালেই দিছিল বেয়া দিয়া নাই তো আছে আকাশ আছে ইয়াতে গোটেই এখন মোবাইল লৈ এতিয়া আমি বঢ়িয়া হ'ব দিয়ক কথা নাই অলপ আমাৰ পৰা সৰুকৈ এটা ক্ৰয় আৰু যদি দি পাৰা এই ধন্যবাদ বহুত বেছি ধন্যবাদ দাদা ধন্যবাদ ধন্যবাদ দাদা হ'ব দিয়ক বেয়া নাপাওঁ দিছেতো দাদা মানে আমি বান্ধা মানে আছোঁ যি পাৰে আপুনি বহুত কিছু হ'ব দিয়ক তো গাইছ কিছুমান মানুহ বোলে আপত্তি অলপ কৰি আছে যিহেতু বহুত আহে বহুত হৈ গ'ল অলৰেডি বা বহুতে কৰিলে আমাৰে ল'ৰা ছোৱালী কিছুমানে কি ভাগ ভাগকে আহি যায় ডাইৰেক্ট তো সেইটো বেয়া কথা কাৰণ জনাব লাগে এটলিষ্ট যে আমি এনেকৈ কৰিব আছোঁ গোটেই মাহ একেলগে একদিনে যাওঁ সেইটো বস্তু চাব লাগে কাৰণ বাকী কি হৈছে মানে দোকানগিলাত মানে বহুত বান্ধা অৰ্জৰ কাৰণে মানুহ আহি আছে তো দিয়াত অলপ সেন্দৰো প্ৰব্লেম হয় যিহেতু দোকান চোকানৰ ইমান চেল নাই তো হ'ব বাৰু যোনে দিয়ে সেইটো ধন্যবাদ দা ঘূৰা হ'ব দিয়ক কথা নাই হ'ব কথা নাই দাদাজনে দিব ধন্যবাদ দাদা দাদা এই ধন্যবাদ দাদা ধন্যবাদ দাদা চেলুন এখন যাইলোঁ আমি অলপমান খাইছোঁ দাদা ধন্যবাদ দা ধন্যবাদ দাদা ধন্যবাদ যি পাৰ তোমাৰ ফালৰ পৰা যি পাৰ যদি আছে দোকানতে বহি বুজিছোঁ তোমালোকে যি পাৰ মিলৈ ভগৱান ধন্যবাদ ভাই গম পাইছোঁ ঠিকেই আছে ঠিকেই এইখিনি বহুত আমাৰ কাৰণে দাদা 50 টকা এটা দিছি ধন্যবাদ দা দাদাজনে এই মাত্ৰ যিখন দোকান সোমালো আমি মানে দাদাজনে 200 টকা দিছে আৰু বহুত বেছিয়ে ভাল লাগিছে মানে একো কুৱেশ্যনে নাই ডাইৰেক্ট
মানে গম পাইছে ন আমি কি কৰি আছো সিমানে আৰু ভাল লাগিছে বহুত বেছি আৰু ভগৱানলৈ দিয়াক আৰু দিব পৰা কৰক আৰু সেইখিনি আৰু বৰ্তমান আমি এখন ৱেইন শ্বপত যাই আছো মানে ৱেইন শ্বপত আজিকালি কাই যায় নাই আমাৰ লাগিলে ইমান সেই নহয় বাট কালেকশ্যন নামতো যাবই লাগিব বিজনেছ আগে দোকান নহয় দে তুমি বাবু ধন্যবাদ হা আহিছোঁ তো আহি গেলো ৱেইন শ্বপ মানে মই এখন জিমতো আগতে এক্সাৰচাইজ কৰিছিলোঁ আৰু তো ধুনীয়াকৈ এটা চাই সুধি লওঁ দাদা দিছে এইটো 100 টকা বহুত বেছি ভাল লাগিছে বহুত বহুত ধন্যবাদ দাদা ধন্যবাদ দাদা আমি দুদিনমান কৰোঁ মানে ভালকৈ কৰি যাওঁ যিহেতু বস্তু হয় নে নহয় তো ৰঙীয়াটো কৰিম আৰু যাওঁ ধন্যবাদ দা ভাই ধন্যবাদ ধন্যবাদ তো গাইজ ধুনীয়াকৈ আমি সাহায্য তুলি আছোঁ এতিয়া এখন ডিলাৰত আছোঁ মানে শংকৰাবাৰৰ ফেমাছ ডিলাৰ অপূৰ্ব বিচিটিয়াছ বুলি আছে ধুনীয়াকৈ গাড়ী চাড়ী থোৱা আছে তাতে সোমাম আমি আমি ওচৰতে আছিলোঁ শংকৰাবাৰ মোৰ ঘৰে ওচৰতে সুন্দৰ দিলা ধুনীয়াকৈ আমি ডিলাৰখনৰ পৰাই ল'লোঁ মানে দাদাটো কৈছে কি পইচা নাই বুলি তই লওঁ দেৰিকৈ স্কেনাৰত মাৰি দিব হ'ব বাৰু কথা নাই ধন্যবাদ তো গাইজ বৰ বেছি আৰু ভিডিঅ' কৰি নাথাকোঁ মানে যোখানি মেইন পাৰ্ট পইচা দেখানি সেইখানিয়ে তুলিম আৰু তিনিদিনমান কৰিম কালেকশ্যন কৰি কিনে যাম আৰু ভালকৈ কৰি লওঁ কালেকশ্যন কি হয় ধন্যবাদ দেই দাদা ধন্যবাদ পালা দেখা গোটাই এতিয়া লাজ মানে কাৰ ভিতৰত আৰু দাদাজনে 100 টকা দিছে বহুত বেছি ভাল লাগিছে লাজ কৰি লাভ নাই কষ্ট কৰিব লাগিব এই শিৱসাগৰ মানুহৰ বেটা হ'ব আৰু ধন্যবাদ দাক খুৰা ধন্যবাদ বাইদেউটো হেল্প কৰিব গৈছিল না কেতিয়া গৈছিল আপুনি মোৰ কি মেডিকেল কলেজৰ ওচৰতে বাইদেউ মানে হেল্প কৰিব আহিছে শিৱসাগৰ নালপাৰাৰ বাকী বৰভাগৰ আছে গোটেই মাছ গৈছে ধন্যবাদ ধন্যবাদ আমাৰ ওচৰৰে সেইখিনি দিয়াটো বহুত ডাঙৰ কথা আপোনাৰ কাৰণে মই চাউল দালি চাবোন চাৰ্ফ লগতে এই বাচন বৰ্তনখিনিও মই মানে খাদ্যটো চবে দিছে খাদ্য সকলোৱে দিছে যদি তোমালোকে এনেকৈ আৰু আপুনিও বহুত ভাল বস্তু দিলে মই চালোঁ আপুনি যিটো বস্তু দিছে সেইটো ধন্যবাদ বাইদেউ তোমালোকে ভাবা দেখছে এতিয়া যদি তোমাক হ'লচেল দোকান মোৰ চিনাকি বহুত আছে কণ্টেক্ট কৰিম আপোনাক তাত খুব কম পইচাতে কম দামতে তোমালোক মই বেগখিনি লৈ ধন্যবাদ 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 তো ৰাইজ আমাৰ হল গোটেই মাহা পল্লৱ ভাই মই আটা তাত গোটেই আছে তো ধুনীয়াকৈ কৰিলোঁ এতিয়া মানে কথা এটা ভাবিছোঁ আৰু একদম সংকোচ কৰা নাই বহুতেই ধুনীয়াকৈ দিছে আৰু ভাল এমাউণ্ট এটা দিছে কথা নাই বাৰু আৰু আমি যিখিনি পাৰোঁ আমাৰ গাঁৱতো আছে তেনেকুৱা মানুহ বা আমাৰ সংঘৰ দাদা এজন আছে তো দাদাজনক ক'ম টফিক দাকো ক'ম আমি গোটেই মাহা দিব নিশ্চয় দিব চবেই দিব আৰু আমাক সেই কৰা নাই কিন্তু অৱহেলা কৰা নাই আৰু বহুতে আশীৰ্বাদ দিছে নে নহয় আশীৰ্বাদ দিছে আমি এতিয়া যাই আছো আমাৰ ঘগ্ৰাবাৰৰ থানাত ছাৰহঁতৰ পৰা তোলো যি পাৰে বান্ধব নেকি নাই ছাৰ যাই আছো কালি সেই মোটামুটি ভিডিঅ'ত 10টা 11 বজাত আহি চিটি চান নাম আছে কুমাৰ বেছিটো আজিকালি চামতা ন দিয়ক হ'ব দে গাইজ আমি পল্লৱ ভাই আমি গোটেই মাহ আছে আমাৰ গোটেই টিমটো আছো তো আমি থানাত আছিলো আমাৰ ঘগ্ৰাবাৰ থানাত তো সেই আৰু ছাৰ নাই তো ছাৰে ক'ত অলপ বাহিৰত গৈছে তো একজন ছাৰ আছে তো একজন ছাৰ ক'লাক যে মেইন ছাৰটোৱে নাই তো গাইজ আমি মানে নেক্সট বুধবাৰে মানে গুৱাহাটী যাম বুলি ভাবিছিলোঁ তো গুৱাহাটীতো অলপ থানা পৰা কালি লৈ যাম পইচাটো আৰু গুৱাহাটী যাম গুৱাহাটী যাম আৰু বুধবাৰে যাম আমি তাতে অলপ সাহায্য তুলিম ৰঙীয়াটো কৰিম তাৰো ভিডিঅ' আহিব আপোনালোকক দেখুৱাম মানে এইটো যে হিচাপ আপোনালোকক দিম বাৰু গোটেই টেনশ্যনো নকৰিব আৰু আমি এইটো একো ফাল্টু নাই আমাৰ মাজত কাৰণ অলৰেডি আমি জুবিনদাৰ হেৰিয়ে ভক্ত চাব লাগিলে জুবিনদাৰ ভক্ত
তো এলা আকৌ কথা নাই আমি আছো ধুনীয়াকৈ মানে বহুতে কৈ থাকে সদায় আছো আমি, সদায়। বহুতে কৈ থাকে মানে বেপাৰ হৈছে এখন বান্ধা অৰ্জন মই তো এইটো যে দিছে আপোনালোকক দিম আৰু আপোনালোকে ভাবিব পাৰে যে লেট হৈছে সেইটো আমাৰ কাৰণে লেট হৈছে কিন্তু সিহঁতৰ কাৰণে লেট হোৱা নাই মানে অকল খাদ্য বস্তু নহয় আমি অলপ বেলেগকে কিবা ভাবছো মানে আগতেও মানে ৰিলিজ বেছি আৰু কথা আপোনাৰ আজিৰ পৰা 15-16 দিন মান আৰু নতুনকৈ আৰু এটা প্ৰচেষ্টা লৈ আহিছোঁ ধুনীয়াকৈ একদম ধন্যবাদ ধন্যবাদ দিয়ক দাদা ধন্যবাদ ধন্যবাদ ঠিক আছে ধন্যবাদ ধন্যবাদ তো গাইজ ধুনীয়াকৈ ঘৰ আহি পালোঁ তো আজি এইখিনি বান্ধা অৰ্জ উঠিল তো টোটেল হিচাপ আজি আমাৰ 4-5 হাজাৰমান টকা উঠছি আৰু তো ভাল মানে মই সিমান এটা গম পোৱা নাই সিহঁতে হিচাপ কৰিছে মই মানে গুচি আহিলোঁ এই মোৰ কিবা এটা কাম আছে সেইকাৰণে তো নেক্সট আমি কালি আৰু নলবাৰী টাউনত দেখি যাম তো তাৰো ভিডিঅ' আহিব আপোনালোকক দেখাব চেষ্টা কৰিম তো দিয়ক আজি ইমান মানে আহিছে